নমস্কাৰ, মই গৌৰৱ হাজৰিকা। আজি কোনো ষ্টেটাছ ভিডিঅ' নাই। আজি মই আপোনালোকক এটা কথা জনাবৰ বাবে এই ভিডিঅ'টো বনালোঁ। আচলতে মোৰ লাষ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁ জুলাই 27 তাৰিখে, ক'ত মোৰ মা, সেইটো ষ্টেটাছ ভিডিঅ'টো আপলোড কৰিছিলোঁ। তাৰপিছত আৰু মই কৰা নাই এতিয়ালৈকে। মানে তাৰ ডেছক্ৰিপশ্যনত মই লিখি দিছোঁ আকৌ নেক্সট ইয়েৰ মাৰ্চত কৰিম, মানে 2019 চনৰ মাৰ্চতহে ভিডিঅ' আপলোড কৰিম। তো কিয় কৰা নাই সেইটো জনাবৰ কাৰণে আজি এই ভিডিঅ'টো কৰিছোঁ। আচলতে মই এবাৰ ক্লাছ 10ত পঢ়ি আছোঁ আৰু 5 মান্থৰ পিছত মোৰ SSLC এক্সাম আছে। তো সেইকাৰণে এটা ভিডিঅ' বনাওঁতে মানে বহুত সময় গুচি যায়, মানে 2-3 দিনটো লাগি যায়। চ' ভিডিঅ'টো এতিয়া নবনাওঁ বুলি ভাবিছোঁ আৰু অকণমান মানে এইবোৰ এৰি দিছোঁ। সেইকাৰণে এতিয়া নতুন ভিডিঅ' আপলোড কৰিব পৰা নাই। তথাপিও আপোনালোকক কথাটো জনাই থলোঁ, যাতে চেনেলটো মানে ভিডিঅ' নাই দিয়া বুলি আনছাবস্ক্ৰাইব কৰি নিদিয়ে। আৰু বাকী ভিডিঅ'সমূহ চাই যাব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যদি কিবা ক'বলগীয়া থাকে তেতিয়া ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব।